আমাৰ এৱেৰনেছ প্ৰগ্ৰাম কৰাবলৈ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড যিটো আমি কওঁ ৰাষ্ট্ৰীয় বাগবানী বোৰ্ড এই বোৰ্ডটো মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰৰ অধীনত আছে এই বোৰ্ডটো এষ্টাব্লিছ হৈছিলে 1988তে আৰু ইয়াৰ বিভিন্ন স্কিম আছে আৰু স্কিমছবোৰ সব সাবসিডি স্কিম এই সাবসিডি স্কিমবোৰ বেলেগ বেলেগ লেভেলত আছে ওপেন ফিল্ড কাল্টিভেশ্যনত আছে প্ৰটেক্টেড কাল্টিভেশ্যনত আছে PHM আছে তাৰপিছত আমাৰ আৰু এটা স্কিম আছে এইটো হ'ল কমাৰ্চিয়েল হৰ্টিকালচাৰ আৰু এটা আছে আমাৰ এক্সপেনশ্যন মডাৰ্নাইজেশ্যন এণ্ড কনষ্ট্ৰাকশ্যন অফ কোল্ড ষ্ট'ৰেজ সেই স্কিমটো আমাৰ মানে চ' ডেট আমাৰ যিখিনি প্ৰডিউচ আছে কোল্ড ষ্ট'ৰেজত যেন মানুহে কৰি পেলাই কোল্ড ষ্ট'ৰেজত ষ্ট'ৰ কৰি টু ফাৰ্ডাৰ আৰু মানুহখিনিক আগবঢ়াই মানে দিব পাৰে পিছত মাৰ্কেটত উলিয়াই দিব পাৰে সেইটো কাৰণে চ' আৰু আমি নতুন এটা স্কিম আৰম্ভ কৰিছোঁ দেট ইজ ক্লাষ্টাৰ ডেভেলপমেণ্ট স্কিম সেই ক্লাষ্টাৰ ডেভেলপমেণ্ট স্কিমটোত আমাৰ মানে যিহেতু অসমত স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ আছে অকল অসম বুলিয়ে নহয় অল ইণ্ডিয়াতে মাৰ্জিনেল ফাৰ্মাৰ্ছ আছে আৰু ইট ইজ নট ফিজিবল যে সব আমি সেইকাৰণে মানুহখিনিক ক্লাষ্টাৰ হিচাপে লৈ পেলাই এইটো একচুৱেলি দেৰ আৰ 3 কেটেগৰিজ এইটো আমি ক্লাষ্টাৰটো এনেকুৱা যে ফ্ৰম প্লান্টেশ্যন টু এক্সপৰ্ট এইটো আমি প্লান্টেশ্যন মাৰ্কেটিং প্ৰডাকশ্যন আৰু এক্সপৰ্টলৈকে এইটো যায় আৰু এই স্কিমটোত আমি এতিয়ালৈকে এটা হেৰি দিছোঁ সেইটো আমি যিহেতু মই এইটো নৰ্থ ইষ্টৰ অফিচ হয় মই গোটেই নৰ্থ ইষ্টৰ ষ্টেটছবোৰ চাওঁ আমি মেঘালয়ত অলৰেডি এটা লাকাডাম টাৰ্মাৰিকৰ ক্লাষ্টাৰ দিছোঁ যাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট এইটো এটা আমাৰ ট্ৰায়েল প্ৰজেক্ট আছিল আমি মাদাৰ প্ৰজেক্ট বুলিয়ে কওঁ ফাৰ্ষ্ট আমি এইটো কৰিবলৈ হেৰি মানে কি বুলি ক'ম অতি আনন্দিত যে মেঘালয় আমাৰ নৰ্থ ইষ্টত দুটা ক্লাষ্টাৰ দিয়া গৈছিলে আৰু তাৰে এটা মেঘালয় হেজ কাম আপ উইথ ইটছ 50% কমপ্লিশ্যন আৰু যাৰ মানে হেৰিটো ছাবচিডিটো ইনষ্টেণ্ট ৰিলিজ হ'বলৈ গৈ আছে আৰু মোৰ অভাৰ আমাৰ ইয়াতে আৰু ফাৰ্মাৰ্ছৰ বেলেগ বেলেগ স্কিম আছে এক্সপ'জাৰ ভিজিট অফ ফাৰ্মাৰ গ্ৰুপ অফ 30 ফাৰ্মাৰ্ছ তেওঁলোকে যদি কিবা একদম চাব যাব বিচাৰে নৰ্থ ইষ্টত বাহিৰত বা নৰ্থ ইষ্টৰ ভিতৰতো সেইটো নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডে তেওঁলোকক থকা খোৱা অহা যোৱা ফেচিলিটি এটা দিয়ে আৰু এই আঁচনিটো এনেকুৱা এইটো হেজ টু গো থ্ৰু দ্য ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ এইটো মানে ষ্টেট গভৰ্ণমেণ্টক দিয়া যায় কিয়কি তেওঁলোকে কৃষকখিনি যিখিনি আইডেণ্টিফাই কৰিব পটেঞ্চিয়েল ফাৰ্মাৰ্ছ অফ ডেট এৰিয়া আৰু আইডেণ্টিফাই কৰি আমাক লিষ্টখন দিলে তেতিয়া আমি একৰ্ডিংলি এৰেঞ্জ কৰোঁ বেটচ অফ 30 ফাৰ্মাৰ্ছ কৰোঁ বেলেগ বেলেগ অনুষ্ঠান য'ত তেওঁলোকে গৈ পেলাই ট্ৰেইনিং লৈ তাৰ পৰা আহি পেলাই ইয়াতে সেই ট্ৰেইনিঙৰ যিটো নতুন পদ্ধতি কিবা শিকি আহিছে সেই পদ্ধতিটো যেন ইয়াতে এপ্লাই কৰিব পাৰে ড্ৰেগন ফ্ৰুটছো এইবাৰ আমাৰ 2025ৰ যিখন আমাৰ গাইডলাইন আহিছে নতুন তো ড্ৰেগন ফ্ৰুটছৰো আমাৰ অ'পেন ফিল্ড কাল্টিভেশ্যনত আমি হেৰি কৰি মানে আগবাঢ়িব দিছোঁ ইয়াতে ফাৰ্মাৰজনে 2 পইণ্ট তেওঁৰ নিজৰ মাটি থাকিব লাগিব বা মাটিটো তেওঁ লিজতো ল'ব পাৰে ফৰ 10 years আৰু এইটো মানে 2.5 acres লেণ্ড লাগিবই তেওঁ আৰু এইটো আমাৰ যিহেতু সব আঁচনিবোৰ আমাৰ ক্ৰেডিট লিংক হয় তেওঁ বেংকৰ থ্ৰু দি এইটো আঁচনিটো ল'ব লাগিব তেওঁ এপ্লাই কৰিব পাৰিব আৰু আমাৰ সব এপ্লিকেশ্যনছবোৰ অনলাইন হয় বিঘা হিচাপত 7 বিঘা কিবা 7.5 বিঘা হ'ব মই আজি আহি পাই ইয়াতে মই ঢেৰ মানে ফাৰ্মাৰ লগ পালোঁ আৰু তেওঁলোকক আমাৰ আঁচনিখিনিৰ বিষয়ে জনালোঁ প্লাছ মই ভেৰি থেংকফুল টু KVK ওদালগুৰি আৰু এজ ৱেল এজ ষ্টেট গভৰ্ণমেণ্টৰ কুলেন দা তেখেত মোৰ ছিনিয়ৰ হয় আৰু তেখেতক মানে আজি বহু বছৰ পিছত লগ পাই পেলাই মানে মোৰ মানে অতি আনন্দিত হৈছোঁ আৰু আমি ভাবিছোঁ যে আমি আচলতে এতিয়া মই বুলি কাম কৰিব নোৱাৰিম আমি কনভাৰ্জেন্সত কাম কৰিব লাগিব সেইকাৰণে আমি যেন একেলগ হৈ পেলাই ইন কনভাৰ্জেন্স আমি KVK হওক ষ্টেট গভৰ্ণমেণ্টে হওক বা আদাৰ ষ্টেক হোল্ডাৰ্ছ হওক আমি আগবাঢ়ি যাব পাৰোঁ আৰু এইখন ওদালগুৰি মানে যেন আমি কমাৰ্চিয়েলি ভায়েবল কৰাব পাৰোঁ হৰ্টিকালচাৰত থেংক ইউ